বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয় মুৰ্গীৰ ফাৰ্মাৰসকলৰ বাবে কাৰণ আজিৰ ভিডিঅ'টোত মই কথা পাতিম এটা মুৰ্গীৰ আই ইনফেকশ্যন হ'লে মুৰ্গীক কি মেডিচিন দিব লাগে আৰু কিয় এই চকুৰ বেমাৰটো হয় চকু কিয় ফুলি যায় কি ড্ৰপ ব্যৱহাৰ কৰিব চকু ৰঙা হৈ গ'লে আপোনাৰ মুৰ্গীক আপুনি কি ড্ৰপ দিব ফুলি গ'লে কি ড্ৰপ দিব কোনটো ড্ৰপ কোনটো বেমাৰত ব্যৱহাৰ কৰিব লাগে এই বিষয়ে সকলো ডিটেইলছত সহজ ভাষাত এই ভিডিঅ'টোত আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে আজি মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক বন্ধুসকল এই আই ইনফেকশ্যন যেটো বেমাৰ আছে এই বেমাৰটো মেইনলি আপোনাৰ তিন ধৰণৰ হয় তো প্ৰথম ধৰণটো হ'ল আপোনাৰ কনজাক্টিভাইটিছ মানে আপোনাৰ মুৰ্গীৰ যেতিয়া ইনাৰ যেটো লেয়াৰ আছে ভিতৰত আপোনাৰ চকুটো যেতিয়া পিংক কালাৰ হৈ যায় পিংক কালাৰ হৈ যেতিয়া ফুলি যায় আপোনালোকে ফটোত যেনেকৈ চাই আছে তো তেনেকুৱা হ'লে মেডিকেল ভাষাত এইটো আপোনাৰ কনজাক্টিভাইটিছ বুলি জনা যায় এতিয়া বন্ধুসকল 2 নম্বৰটো হ'ল যেতিয়া আপোনাৰ মুৰ্গীৰ চকুত চাব ফটোত মই যেনেকৈ দেখুৱাই দিছো এটা সামনি পৰে বগা কালাৰ এটা সামনি যেতিয়া পৰে তো এইটো বেমাৰক আপোনাৰ কেটাৰেক্ট বুলি কয় মেডিকেল ভাষাত মুৰ্গীৰ চকুত যদি এনেকুৱা এটা সামনি পৰে তো বন্ধুসকল এটো হ'ল আপোনাৰ 2 নম্বৰটো গুছি গ'ল 3 নম্বৰটো হ'ল মুৰ্গীৰ যেটো আপোনাৰ চকুৰ লেয়াৰ আছে আপোনাৰ লেয়াৰত অলপ ৰঙা ৰঙা দেখা যায় মই ফটোত আপোনালোক দেখুৱাই দিছো এইটো আপোনাৰ ইউভাইটিছ বুলি জনা যায় কাৰণ ইউভিয়াৰ যেটো লেয়াৰ আছে এই লেয়াৰটো আপোনাৰ ৰঙা ৰঙা বা ফুলি গ'লে যেটো ইনফেকশ্যন হয় তো ইভাইটিছ বুলি জনা যায় তো এইটো আপোনাৰ আই ইনফেকশ্যনৰ মেইনলি আপোনাৰ তিনটা কিন্তু সচৰাচৰ আমাৰ মুৰ্গীৰ ক্ষেত্ৰত আমাৰ ফাৰ্মত সচৰাচৰ দেখা যায় যেটো 1 নম্বৰ আছিল সেই 1 নম্বৰটো যাক আপোনাৰ কনজাক্টিভাইটিছ বুলি জনা যায় সেই বেমাৰটোৱে সবতকে বেছি আমাৰ ফাৰ্মত দেখা দিয়ে তো আজিৰ ভিডিঅ'টোত মই এই কনজাক্টিভাইটিছ যেটো বেমাৰ আছে আই ইনফেকশ্যন এইটোৰ বিশেষকৈ কথা পাতিম কাৰণ এইটোহে বেমাৰ দেখা যায় বাকিবিলাক বেমাৰ ইমান দেখা নাযায় আৰু ইমান সিৰিয়াসো নহয় বন্ধুসকল এই চকুৰ যেটো বেমাৰ কনজাক্টিভাইটিছ তো এই বেমাৰটো কি কাৰণত হয় ইয়াৰ মেইনলি আপোনাৰ 4টা কাৰণ আছে এই 4টা কাৰণত এই বেমাৰটোহে দেখা যায় তো প্ৰথম কাৰণটো হ'ল আপোনাৰ ইনফেকশ্যন মানে বেক্টেৰিয়েল ইনফেকশ্যন হ'লে ফাংগাল ইনফেকশ্যন হ'লে বা আপোনাৰ যদি কোনোবা আপোনাৰ ভাইৰেল ইনফেকশ্যন হয় সেইবিলাক ইনফেকশ্যনৰ ক্ষেত্ৰত এই বেমাৰটো দেখা যায় 2 নম্বৰটো হ'ল আপোনাৰ প্যাৰাসাইটিছ ইনফেকশ্যন মানে মুৰ্গীৰ চকুত যেতিয়া আপোনাৰ কিৰা পৰি যায় বা কিবা পোক-চোক তেনেকুৱা যদি দেখা যায় যেটো ইনফেকশ্যন হয় এটো আপোনাৰ প্যাৰাসাইটিছ ইনফেকশ্যন হয় আপোনালোকে ভিডিঅ'ত বা ফটোত চাই আছে এটো আপোনাৰ প্যাৰাসাইটিছ ইনফেকশ্যন হয় এটোৰ কাৰণে আপোনাৰ এই কনজাক্টিভাইটিছ দেখা যায় বন্ধুসকল 3 নম্বৰটো হৈছে আপোনাৰ ডাষ্ট পাৰ্টিকেল মানে আপোনাৰ ধূলি ভালি এইবিলাক উৰি মুৰ্গীৰ যেটো ইনফেকশ্যন হয় তাৰ কাৰণে কনজাক্টিভাইটিছ দেখা যায় তো হেতু বেমাৰ বিহেকে হয় মুৰ্গী ফাৰ্মত যেটো আপোনাৰ তুগুৰি বা কাঠৰ গুড়া এইবিলাক জিয়ে তাৰ পৰা যিবিলাক ইনফেকশ্যন হয় যেটো সৰ্দি বা চকুটুকুত লাগে তাৰ পৰা আপোনাৰ কনজাক্টিভাইটিছ বেমাৰটো হয় তাৰ কাৰণে এক্সট্ৰা এটা ভিডিঅ' আহিব কেনেকৈ আপোনাৰ হিট বা ঠাণ্ডা কালত আপোনাৰ মেনেজমেন্ট কৰিব এই বিষয়ে এটা অতি সোনকালে মই ভিডিঅ' লৈ আনিম আপোনালোকৰ সুবিধাৰ্থে তো এইবিলাক গ'ল 3টা গ'ল নেক্সট যেটো আছে লাষ্টত 4 নম্বৰ কাৰণৰ কাৰণে যেটো কনজাক্টিভাইটিছ বেমাৰ হয় হেতু হ'ল আপোনাৰ ফিজিক্যাল ইৰিটেন্ট মানে যিকোনো আপোনাৰ মুৰ্গীক কিবা পৰা সাইড ইফেক্ট হৈ গ'ল মেডিচিন দি আপোনাৰ সেই মেডিচিনে আপোনাৰ মুৰ্গীক ইনফেকশ্যন কৰি চকুটো ইনফেকশ্যন কৰি দিলে তো তেনেকুৱা কাৰণত আপোনাৰ কনজাক্টিভাইটিছ হোৱা দেখা যায় তো এই কেইটা 4টা আছিল কনজাক্টিভাইটিছৰ মেইন কাৰণ বন্ধুসকল এই চকুৰ ট্ৰিটমেন্ট যেটো আছে এই জনাৰ আগত আৰু 2-4 কথা জনা দৰকাৰ যে আই ইনফেকশ্যনটো কি বেমাৰৰ কাৰণে হয় মানে কিছুমান বেমাৰ আছে মুৰ্গীৰ মানে সেইবিলাক বেমাৰৰ কাৰণে আই ইনফেকশ্যন হৈ যায় প্ৰথম কাৰণটো হ'ল আপোনাৰ কৰাইজা বেমাৰ যদি কৰাইজা বেমাৰ হয় মুৰ্গী তেতিয়া চকুটো আপোনাৰ নষ্ট হৈ যায় চকু ফুলি যায় তাৰ কাৰণে আমি চকুৰ ট্ৰিটমেন্ট ল'ব লাগিব তো কৰাইজাৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা আহিব বহুত ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে আনিম নলেজেবল ভিডিঅ' তো এইটো ইয়াত ইমান এক্সপ্লেইন নকৰো ইয়াত এক্সপ্লেইন কৰিলে বহুত দীঘল হৈ যাব মোৰ ভিডিঅ'টো বন্ধুসকল আৰু এটা আপোনাৰ কোনটো কাৰণত হয় যেটো আপোনাৰ মুৰ্গী চকু বা আপোনাৰ এই যেটো গাল আছে হিহঁতৰ মুটো ফুলি যায় সেই ফুলাৰ ক্ষেত্ৰতো আপোনাৰ এই মুৰ্গীৰ চকু নষ্ট হোৱা দেখা যায় হেতু কিহৰ কাৰণে হয় এভিয়ান মেটাপেনোমিয়া যেটো ভাইৰাছ আছে এই এভিয়ান মেটাপেনোমো যেটো ভাইৰাছ এই ভাইৰাছৰ কাৰণে হয়
এই বেমাৰটো তো এই বেমাৰ হ'লে মুৰ্গীৰ চকু নষ্ট হৈ যায় তো তাৰ পিছত হৈছে আপোনাৰ এস্পাৰজিলিওচিছ বহুত কেইটা কাৰণত হয় মই কিছুমান কাৰণহে কৈ আছোঁ যেটো ইম্পৰ্টেন্ট এস্পাৰজিলিওচিছ মানে কোনটো এটো এটা ফাংগাল ইনফেকশন হয় আপোনাৰ ফাংগাল ইনফেকশনৰ ক্ষেত্ৰত মুৰ্গীৰ চকু নষ্ট হৈ যায় মানে চকু মানে কি আলটিমেটলি আপাৰ যেটো ৰেসপিৰেটৰি ট্ৰেক আছে তাত ইনফেকশন হয় মানে তো তাত ইনফেকশন হোৱাৰ লগে লগে মুৰ্গীৰ চকুটো ফুলি যায় চকু নষ্ট হৈ যায় তাৰ কাৰণে উপায় নাই আমি চকুৰ ট্ৰিটমেন্ট ল'ব লাগিব তো বন্ধুসকল এনেকুৱা বহুত বেমাৰ আছে সেই বেমাৰৰ কাৰণে মুৰ্গীৰ চকু নষ্ট হৈ যায় তাৰ কাৰণে আমাৰ চকুৰ ট্ৰিটমেন্ট কৰিব লাগে এতিয়া লাষ্ট যেটো আপোনাৰ কাৰণ হৈছে হেতু হল আপোনাৰ এমোনিয়া টক্সিসিটি মানে আপোনাৰ ফাৰ্মত যদি গুণ্ডৰ সৃষ্টি হয় তেতিয়া আপোনাৰ মুৰ্গীৰ চকু নষ্ট হৈ যাব এই গুণ্ডটো কিয় হয় জানেনে বন্ধুসকল এই গুণ্ডটো হয় আপোনাৰ এমোনিয়াৰ কাৰণে এমোনিয়া মানে মুৰ্গী আপোনাৰ যেটো পায়খানা কৰে এই পায়খানাটো যেটো দুৰ্গন্ধ হয় এই দুৰ্গন্ধত আপোনাৰ এমোনিয়া বন্ধুসকল এই এমোনিয়া টক্সিসিটিটো মেইনলি ঠাণ্ডা দিনতহে দেখা যায় কাৰণ ঠাণ্ডা দিনত আপোনাৰ আমাৰ ফাৰ্মাৰসকলে তিৰপালটো পেলাই দিয়ে কাৰণ ঠাণ্ডা লাগিব পেলাই দিয়াৰ পিছত সেই উচিত টাইমত বা সঠিক টাইমত এই তিৰপালটো উঠাইও নিদিয়ে উঠাই পেলাই ভিতৰৰ যেটো এমোনিয়া আছে সেই এমোনিয়াটো সময়মতে ওলাই যাব লাগিব যদি এমোনিয়াটো ওলাই না যায় তেনেহলে আপোনাৰ মুৰ্গীৰ চকু নষ্ট হৈ যাব আপোনাৰ ফাৰ্মত যদি এমোনিয়াৰ লেভেল যেটো আছে এটো আপোনাৰ 25 পাৰ্টস পাৰ মিলিয়নৰ ওপৰত যদি হৈ যায় তেতিয়া আপোনাৰ ফাৰ্মত কিন্তু মুৰ্গীৰ যেটো চকু আছে চকু নষ্ট হৈ যাব মুৰ্গী অন্ধ হৈ যাব তো এটো আপোনাৰ লক্ষ্য ৰাখিব এটো আপোনালোকে ইজিলি ডিটেক্ট কৰিব পাৰিব কেনেকে যে মুৰ্গী ফাৰ্মত হোমোৱাৰ লগে লগে একদম বেয়াকে দুৰ্গন্ধ হ'ব একদম বহুত আপোনাৰ বেয়া দুৰ্গন্ধ হ'ব তেতিয়া আপুনি গম পাব যে এমোনিয়া বেছি হৈ গল তো এমোনিয়াটো আপোনাৰ ইজিলি আপোনাৰ ফাৰ্মৰ পৰা এলিমিনেট কৰিবলৈ চেষ্টা কৰিব বিভিন্ন স্প্ৰে বা আপোনাৰ তিৰপাল উঠাই পেলাই চকু নষ্ট হোৱাৰ আৰু এটা কাৰণ হৈছে আপোনাৰ ভিটামিন এ ডেফিচিয়েন্সি ভিটামিন এ ডেফিচিয়েন্সি হলেও মুৰ্গীৰ চকু আপোনাৰ নষ্ট হৈ যায় আৰু যদি আপোনাৰ ফাউল পক্স হলেও আপোনাৰ বহন্ত হলেও মুৰ্গী আপোনাৰ চকু নষ্ট হৈ যায় তো এনেকুৱা আপোনাৰ বিভিন্ন কাৰণত মুৰ্গীৰ চকুৰ বেমাৰ হয় তো এতিয়া আমি জানি লও দেৰি নকৰি মুৰ্গীৰ যেটো বেমাৰ আছে চকুৰ এই চকুৰ বেমাৰটোত কি ড্ৰপ ব্যৱহাৰ কৰিব লাগিব কি এন্টিবায়োটিক ব্যৱহাৰ কৰিব লাগিব ভিডিওটো দীঘল হ'ব পাৰে কিন্তু বহুত নলেজেবল ভিডিও হয় আপোনাৰ বাবে যদি আপুনি নাজানে বন্ধুসকল এতিয়া মই এটা ক'বলৈ ধৰিম যে কোনটো ড্ৰপ কোনটো চকুত আপুনি বা চকুৰ লক্ষণ কেনেকুৱা হলে কোনটো ড্ৰপ ব্যৱহাৰ কৰিব সেই বিষয়ে আপোনালোকক মই দি যাম আপোনালোকে চাই থাকক বন্ধুসকল এনেকে ভিডিওত দেখুৱাৰ ধৰণে মুৰ্গীৰ চকু ফুলি গলে প্ৰথম ট্ৰিটমেন্টটো হৈছে আপোনাৰ মুৰ্গীৰ চকু কেইটা আপোনাৰ ভালকে ধুব লাগিব ক্লিন কৰিব লাগিব তো আপোনাৰ ক্লিন কেনে কৰিব ক্লিন কৰিবলৈ হলে আপুনি কৰিব কি ঘৰত আপোনাৰ যেটো পানী আছে পানী আপোনাৰ কুহুমীয়া গৰম কৰি তাত অলপ নিমখ মিক্স কৰি সেই নিমখ পানীৰে মুৰ্গীৰ চকুটো ভালকে আপুনি ক্লিন কৰিব মই ভিডিওত যেনেকৈ কৰি আছো ঠিক তেনেকৈ আপুনি ক্লিন কৰিব আৰু যদি আপোনাৰ এটো কৰিব নোৱাৰে তেনেহলে বজাৰৰ পৰা ফাৰ্মাসীৰ পৰা আপুনি যেটো সেলাইন আছে এনএস সেলাইন হেতু আনি মুৰ্গীৰ চকুটো ভালকে আপুনি ক্লিন কৰি লব আৰু মুৰ্গীটো আপোনাৰ এক্সট্ৰা কৰি লব বেলেগ জায়গাৰ পৰা আপুনি এক্সট্ৰা কৰি লব এক্সট্ৰা কৰি পেলাই আপুনি ড্ৰপ দিব এতিয়া কোনটো ড্ৰপ কিহত দিব এটো মই কৈ আছো বন্ধুসকল যেতিয়া চাব আপোনাৰ মুৰ্গীৰ চকু কেইটা আপোনাৰ ৰঙা হৈ আছে তেতিয়া আপুনি এটো বুজিব লাগিব যে মুৰ্গীক কনজাক্টিভাইটিছ হৈছে তাৰ কাৰণে আপুনি এটা ড্ৰপ ব্যৱহাৰ কৰিব এই ড্ৰপটোত মই কম্পোজিশনটো কৈ দিম কাৰণ ব্ৰ্যান্ড নেম মই নকও কাৰণ ব্ৰ্যান্ড নাপাবও পাৰে কিন্তু কম্পোজিশনটো মই লিখি দি আছো সব জায়গাতে আপুনি এই কম্পোজিশন মিলাই বা ফাৰ্মাসিষ্টক দিলে তেওঁলোকে ধুনিয়াকে মিলাই পেলাই এটা চকুৰ ড্ৰপ আপোনাক দিব পাৰে আৰু এটা কথা মই কৈ আছো এই চকুৰ ড্ৰপ যেটো আছে এটো ভেটেৰিনাৰী ড্ৰপ নহয় এটো মানুহৰ ড্ৰপ হিউম্যান ড্ৰপ কাৰণ ভেটেৰিনাৰীত কোনো ধৰণৰ ড্ৰপ এতিয়ালৈকে মাৰ্কেটত অহা নাই বনোৱা নাই তো আপোনাৰ হিউম্যান ড্ৰপে আমি ইউজ কৰি আছো তো আপুনি কি ড্ৰপ লব যদি আপোনাৰ চকুটো ৰঙা হৈ যায় মুৰ্গীৰ তেতিয়া আপুনি ব্যৱহাৰ কৰিব যেটো সালফাসিটামাইড সোডিয়াম প্লাস প্ৰেডনিসোলন এচিটেট প্লাস ফিনাইলফ্ৰিন এই তিনটা কম্পোজিশন মই যে লিখি দিছো এই তিনটা কম্পোজিশন থকা আপুনি এটা চকুৰ ড্ৰপ আনি মুৰ্গীক যেটো চকুত আপোনাৰ ইনফেকশন হৈছে এটো চকুত আপোনাৰ এক ড্ৰপ দিব মৰ্নিংত আৰু ইভিনিংত এনেকে 5 দিন কৰিব লাগিব 5 দিন কৰাৰ পিছত আপোনাৰ মুৰ্গীৰ বেমাৰটো ভাল হৈ যাব এতিয়া মই আপোনালোকক কৈ আছো এই যেটো কম্পোজিশন কলো এই কম্পোজিশনটো কিয় কলো যে তিনটা কম্পোজিশন এই ৰঙা চকু ৰঙা হৈ গলে এই তিনটা কম্পোজিশন কিয় দিব কাৰণ এটোৱেল যেটো ইয়াত আপোনাৰ সালফাসিটামাইড সোডিয়াম আছে তাত সালফা ড্ৰাগ আছে
সালফাৰ ড্ৰাগে কি কৰে সালফাৰ ড্ৰাগ এটা বহুত আপোনাৰ ডাঙৰ এটা ব্ৰড স্পেক্ট্ৰাম এন্টিবায়োটিক হয় এটো আপোনাৰ মুৰ্গীৰ যিবিলাক ইনফেকশন আছে চকুত এই ইনফেকশন বিলাক আপোনাৰ ষ্টপ কৰি দিয়ে যদি ইনফেকশন চলি আছে এটো ষ্টপ কৰি দিয়ে তাৰ কাৰণে মই এটো ইউজ কৰিছো আৰু তাৰ আপোনাৰ এইটো যেটো আপোনাৰ ড্ৰপ দেখা পাইছে তাত প্ৰেডনিসোলন আছে প্ৰেডনিসোলন মানে এটো আপোনাৰ এটা কৰ্টিকোস্টেৰয়েড হয় এটো আপোনাৰ মুৰ্গীৰ চকু ইনফেকশন হোৱাৰ পিছত যেটো পেইন হ'ব যেটো আপোনাৰ ধুক পাব মুৰ্গীয়ে ফুলি যাব এই বস্তুটো ইজিলি কমাই দিব এই প্ৰেডনিসোলন এচিটেটে আৰু লাষ্টত আপোনাৰ যেটো মই লিখি দিছো ফিনাইলেফ্ৰিনে কি কৰিব মুৰ্গী যদি আপোনাৰ ডাস্ট পাৰ্টিকেলৰ কাৰণে কোনো এলাৰ্জিৰ কাৰণে যদি আপোনাৰ মুৰ্গী ইনফেকশন হৈছে বা ঠাণ্ডাৰ কাৰণে ইনফেকশন হৈছে তেনেহলে এই বস্তুটো ইজিলি আপোনাৰ ভাল কৰি দিব এই কাৰণে এটো বহুত ভাল এটা আই ড্ৰপ আপুনি ইউজ কৰিব যদি চকু আপোনাৰ ৰঙা হৈ যায় মুৰ্গীৰ এতিয়া 2 নম্বৰ যেটো চকু ড্ৰপ এটো কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া আপোনাৰ মুৰ্গীত চাব ইকলাই হৈছিলে বা সিআৰডি হৈছিলে বা কি আপোনাৰ বেলেগ কোনো বেমাৰৰ দ্বাৰা মুৰ্গীৰ চকু আপোনাৰ নষ্ট হৈ গল বা আপুনি জানে যে এই কেদিন আগত এটা বেমাৰ হৈছিল তাৰ বেমাৰৰ পিছতে মুৰ্গীৰ চকুটো নষ্ট হৈ গল এটো যদি এনেকুৱা হয় তেনেহলে আপুনি ব্যৱহাৰ কৰিব লাগিব ডেক্সোফ্লক্স মই ব্ৰ্যান্ড নামটো কৈ দিলো মই এইটো ড্ৰপ কিয় সাজেষ্ট কৰিছো কাৰণ ইয়াত যেটো আপোনাৰ ডেক্সোফ্লক্স কৈছো তাত ডেক্সট্ৰমিথাছন আৰু অফ্লক্সাচিন আছে দুটা কম্পোজিশন বহুত ভাল কম্পোজিশন তো ডেক্সট্ৰমিথাছনে কি কৰে এটো এটা এন্টি ইনফ্লামেশন এজেন্ট হয় কাৰণ ভিতৰত আপোনাৰ কোনো যদি ইনফ্লামেশন হয় সেই বস্তুটো ইজিলি আপোনাৰ ভাল কৰে ডেক্সট্ৰমিথাছনে তো ইজিলি আছে এটো ভিতৰত ডেক্সট্ৰমিথাছন আৰু অফ্লক্সাচিনে কি কৰে এটো এটা কুইনালিন যেটো ফ্যামিলি আছে মেডিকেল বাহাত কুইনালিন ফ্যামিলিৰ যেটো ড্ৰাগ আছে হেতু আপোনাৰ ফ্যামিলি ড্ৰাগ হয় এটো আপোনাৰ ব্ৰড স্পেক্ট্ৰাম এটা এন্টিবায়োটিক হয় বহুত ভাল কাম কৰে এটো মেইনলি কাম কৰে আপোনাৰ ব্যাকটেৰিয়াল যদি ইনফেকশন হৈ থাকে আপোনাৰ মুৰ্গীৰ চকু যদি ব্যাকটেৰিয়াল ইনফেকশন হয় তো ইজিলি আপোনাৰ এই বস্তুটো ভাল কৰে এই কাৰণে মই ডেক্সট্ৰফ্লক্স যেটো আছে এটো মই ইউজ কৰিবলৈ কৈ আছো এটো আপোনাৰ সিচুৱেচন হলে বন্ধুসকল এতিয়া লাষ্টত মই যেটো আই ড্ৰপৰ বিষয়ে কথা পাতিম এটো ওয়ান অফ দা পাৱাৰফুল আই ড্ৰপ ফৰ পোল্ট্ৰি বন্ধুসকল এটো আপোনাৰ যেটো চকু ড্ৰপ আছে ইয়াত এনেকুৱা এটা কম্পোনেন্ট আছে যেটো কম্পোনেন্টৰ নিচিনা পাৱাৰফুল এন্টিবায়োটিক হ'বই নোৱাৰে বন্ধুসকল এই চকু ড্ৰপটোৰ নাম হৈছে আপোনাৰ মক্সিডি মই আপোনাক এটো ব্ৰ্যান্ড নেম কৈ দিলো কাৰণ ওচৰৰ পাছৰ সব মেডিকেল ষ্টৰত এটো अवेलेबल আছে তাৰ নাম হৈছে আপোনাৰ মক্সিডি অলপ দামী হয় কাৰণ ইয়াৰ ভিতৰত আছে আপোনাৰ মক্সিফ্লক্সাচিন আৰু ডেক্সট্ৰাছন বন্ধুসকল এই ড্ৰপটো কেতিয়া ব্যৱহাৰ কৰিব বন্ধুসকল এই ড্ৰপটো আপুনি তেতিয়া ব্যৱহাৰ কৰিব যেতিয়া আপোনাৰ ওপৰৰ ড্ৰপ কেটা কোনো কাম দিয়া নাই বা কোনো ধৰণৰ কাম কৰা নাই যেতিয়া কোনো ড্ৰপে বা কোনো এন্টিবায়োটিকে কাম নকৰে তেতিয়া আপোনাৰ এই মক্সিডি আপোনাৰ কাম কৰিব মক্সিডি এটা পাৱাৰফুল এন্টিবায়োটিক হয় এটা চকু ড্ৰপ হয় আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এইটো আপোনাৰ ব্যৱহাৰ কেনেকৈ কৰে মই ক'লো যেটো চকুত আপোনাৰ ইনফেকশন হৈছে হেতু চকুত এক ড্ৰপ কে দিব 5 দিন দিব মৰ্নিং যদি বেছি আপোনাৰ হৈ যায় চকুত তেনে মৰ্নিং ইভিনিং এনেকৈ আপোনাৰ 5 দিন দিব বন্ধুসকল এই কেইটাই আছিলে মেইন ইম্পৰ্টেন্ট চকু ড্ৰপ মুৰ্গীৰ আই ইনফেকশনৰ কাৰণে বন্ধুসকল আশা কৰো আপোনালোকে ধুনিয়াকৈ বুজি পাইছে কোনটো ইনফেকশনত কোনটো ড্ৰপ ব্যৱহাৰ কৰিব লাগে তথাপিও যদি আপোনালোকে বুজি নাপায় মোক যেটো হোৱাটছএপ নম্বৰ আছে মোক মেসেজ কৰি আপোনালোকে বুজি লব মোক ফটো পঠাই লব মই যিমান পাৰো আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম এতিয়া কথা হল চকু ড্ৰপৰ কথা গুছি গল এতিয়া আই ইনফেকশন হলে পানীৰ লগতো এন্টিবায়োটিক দিব লাগিব তো কি এন্টিবায়োটিক দিব বন্ধুসকল বহুত কেবা এন্টিবায়োটিক আছে কিন্তু সবতকে পাৱাৰফুল এন্টিবায়োটিক দিব লাগিব হেকেটা হল আপোনাৰ টাইলোসিন বা বেব্ৰামাইসিন বন্ধুসকল বহুত ভাল এন্টিবায়োটিক হয় এই এন্টিবায়োটিক কেটা আপোনাৰ পানীত মিক্স কৰি খুৱাব নহলে অক্সিটেট্ৰাসাইক্লিন যদি থাকে অক্সিটেট্ৰাসাইক্লিন আপুনি দিব পাৰে বন্ধুসকল এই পানীত আপোনাৰ কেনেকৈ মিক্স কৰিব লাগে এই এন্টিবায়োটিক কেটা বন্ধুসকল পেকেটত লিখা থাকে তথাপিও মই কৈ দি আছো যদি মুৰ্গীৰ বয়স 20 দিনৰ ওপৰত হৈ যায় তেনেহলে 2 গ্ৰাম 1 লিটাৰ পানীত দি ব্যৱহাৰ কৰিব যদি আপোনাৰ 20 দিনৰ তলত থাকে তেনেহলে আপোনাৰ 1 গ্ৰাম 1 লিটাৰ পানীত দি এন্টিবায়োটিক কেটা কুহুম গৰম পানীত মুৰ্গীক খাবলৈ দিব দিনত এবাৰ আপোনাৰ মিনিমাম আপুনি 3 দিন ব্যৱহাৰ কৰিব যদি 3 দিনত ৰিজাল্ট পাই যায় ষ্টপ কৰি দিব নহলে 5 দিনলৈকে আপুনি চলাই থাকিব বন্ধুসকল আজিৰ ভিডিওটো বহুত দীঘল হৈ গল এই কাৰণে মই ভিডিওটো এখিনিতে সমাপ্ত কৰিলো আগলৈ এইবিলাক ভিডিও মই দি থাকিম যদি আপুনি এজন ফাৰ্মাৰ তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক
কাৰণে সদায় মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষি কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ